এক নম্বৰ প্ৰশ্ন বাইবেল মানে কি? ইয়াৰ উত্তৰ হৈছে বাইবেল হ'ল ঈশ্বৰৰ লিখিত বাক্য। এয়া হ'ল ঈশ্বৰৰ নিচাহিত বাক্য আৰু চৰিত্ৰ। এই পবিত্ৰ শাস্ত্ৰৰ যোগেদি ঈশ্বৰে আমাৰ লগত যোগাযোগ কৰে। ২ নম্বৰ প্ৰশ্ন আমি বাইবেলখন কেনেকৈ পালোঁ? ইয়াৰ উত্তৰ হৈছে ঈশ্বৰে নিজকে মানুহলৈ প্ৰকাশ কৰিছিল আৰু তেওঁৰ বাক্য সম্পূৰ্ণ আৰু সঠিকভাৱে লিপিবদ্ধ কৰিবলৈ কৈছিল, কোনো ভুল নোহোৱাকৈ, অৰ্থাৎ ঈশ্বৰে মনোনীত কৰা মানুহৰ দ্বাৰাই পালোঁ। ৩ নম্বৰ প্ৰশ্ন বাইবেলখন কোনে লিখিছিল? ইয়াৰ উত্তৰ হৈছে বাইবেলখন ঈশ্বৰে মনোনীত কৰা 40 জন মানুহে লিখিছিল। ৪ নম্বৰ প্ৰশ্ন বাইবেলখন কালৈ লিখা হৈছিল? ইয়াৰ উত্তৰ হৈছে ঈশ্বৰৰ আত্মা আৰু তেওঁৰেই বাক্যৰ দ্বাৰাই বাইবেলখন সৰ্বমানৱ জাতিলৈ লিখা হৈছিল। ৫ নম্বৰ প্ৰশ্ন বাইবেলৰ লক্ষ্য আৰু উদ্দেশ্য কি? ইয়াৰ উত্তৰ হৈছে ঈশ্বৰে যাতে আমাৰ লগত যোগাযোগ স্থাপন কৰিব পাৰে আৰু আমি যেন তেওঁৰ সম্বন্ধলৈ আহি তেওঁৰেই আৰাধনা কৰিব পাৰোঁ, এয়াই হ'ল বাইবেলৰ লক্ষ্য আৰু উদ্দেশ্য। ৬ নম্বৰ প্ৰশ্ন পৃথিৱীত সৰ্বপ্ৰথমে আৰু সৰ্বাধিক ভাষালৈ অনুবাদ হোৱা পুস্তকখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে বাইবেল হ'ল সৰ্বপ্ৰথমে আৰু সৰ্বাধিক ভাষালৈ অনুবাদ হোৱা এখন পুস্তক। ৭ নম্বৰ প্ৰশ্ন বাইবেলত আটাইতকৈ দীঘল পদ কোনখন? ইয়াৰ উত্তৰ হৈছে বাইবেলত আটাইতকৈ দীঘল পদ যিৰিমিয়া ৩৫ অধ্যায় ১৫ পদ। ৮ নম্বৰ প্ৰশ্ন বাইবেলত আটাইতকৈ চুটি পদ কোনখন? ইয়াৰ উত্তৰ হৈছে যিচয়া ৩ অধ্যায় ২১ পদ। ৯ নম্বৰ প্ৰশ্ন বাইবেলত আটাইতকৈ বেছি দিন জীয়াই থকা ব্যক্তিজনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে মথুছেল। ৯৬৯ বছৰ জীয়াই আছিল। আদিপুস্তক ৫ অধ্যায় ২৭ পদ। ১০ নম্বৰ প্ৰশ্ন বাইবেলত আটাইতকৈ দীঘল নামৰ ব্যক্তিজন কোন? ইয়াৰ উত্তৰ হৈছে মহেৰ চালন হছবজ। যিচয়া ৮ অধ্যায় ৩ পদ। ১১ নম্বৰ প্ৰশ্ন বাইবেলত প্ৰথম মাতৃগৰ্ভৰ পৰা জন্ম হোৱা ব্যক্তিজনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে কয়িন। ১২ নম্বৰ প্ৰশ্ন বাইবেলত প্ৰথম মৃত্যু হোৱা ব্যক্তিজনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে হেবল। ১৩ নম্বৰ প্ৰশ্ন বাইবেলত থকা মাজৰ পদটো কি? ইয়াৰ উত্তৰ হৈছে গীতমালা ১০৩ নম্বৰ ১ পদৰ পৰা ২ পদ। ১৪ নম্বৰ প্ৰশ্ন বাইবেলৰ পুৰণি নিয়মত থকা মাজৰ পুস্তকখন কি? ইয়াৰ উত্তৰ হৈছে হিতুপদেশ। ১৫ নম্বৰ প্ৰশ্ন বাইবেলৰ নতুন নিয়মত থকা মাজৰ পুস্তকখন কি? ইয়াৰ উত্তৰ হৈছে ২ থিচলনিকিয়া।